নমস্কাৰ বন্ধুসকল, মোৰ নাম মনোৰঞ্জন ডেকা। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক থলুৱা মাছ দেখুৱাম। বৰ্তমান মই মাছ ধৰিবলৈ আহিছোঁ। আমাৰ ইয়াতে ৰাইজৰ পুখুৰী আছে। আজি মানে ৰাইজৰ পুখুৰী মাছ ধৰিছে। ৰাইজৰ পুখুৰীটো 250 ঘৰ মানুহে মাছৰ ভাগ পায়। তাই বৰ্তমান এতিয়া পুখুৰীটো সিঁচিছে, মাছ বোলে ধৰিব হৈছে। তাকে যাওঁ, মাছ ধৰিম আৰু আপোনালোকক দেখুৱাম কি মাছ ওলায়। আৰু চাব, ভাল ভাল মাছ দেখা পাব। শ'ল, কাৰৈ, গৰৈ, মাগুৰ, শিঙি, তোৰা মাছ এইবিলাক দেখা পাব। বৰ্তমান মই আহি আছোঁ এতিয়া পুখুৰীটোলৈ। ভাল লাগিব চাগে, বহুত মানুহ হয়, মাছো ওলায়। পুখুৰীটো বেছি ডাঙৰ নহয়, সৰু পুখুৰী, তথাপিও বহুত মাছ ওলায়। কাৰণ 250 ঘৰ মানুহে খায়। দেখুৱাম আপোনালোকক এতিয়া। বন্ধুসকল, এয়া মাছ ধৰি আছে ৰাইজে। আহি আছোঁ। মানুহ পুৰা লাগি আছে। এইয়া দেখিছে, ইটো মই লাগি আছে। ধৰিমা দুটা মেচিন লগাইছিল। আহিছোঁগে, ইয়াত টিং লৈ আহিছোঁগে। মাছ ধৰা মানুহ বহি আছে। ইয়াত মাছ জীয়াই থৈ দিছে, ডাঙৰ ডাঙৰ অলপ উলিয়াব। পুৰা ডাঙৰ ডাঙৰ শ'লবিলাক পিচ হৈ আছে এতিয়া। এইটো মাগুৰ, তৰা, গৰৈ মাছ, কাৰৈ।
আহিছিলোঁ মাছ ধৰিম বুলি, তাৰপৰা এতিয়া আকৌ ক'লে বোলে পানী খাই বোলে, পানী নিব আহিছোঁ। এয়া মাছ ধৰি আছে পূৰা, পানী এজগ লৈ আহোঁ। মানুহ আহি আছে এতিয়া, বহুত আহিব আছে আৰু মানুহ আহি আছে মানুহ বৰ্তমান। আপোনালোকক দেখুৱাম এতিয়া ভালকৈ মাছ ধৰা হোৱাই নাই, সৰহখিনি মাছেই উঠাব আছে। এতিয়া বৰ্তমান শ'ল এনেকৈ কিবা কিবি ওলাইছে, তলোৱা মাছ তলত, যিবিলাক মাছ তলত থাকে বোকাত থাকে, যেনে তোৰা মাছ কিবা কিবি সেইবিলাক এতিয়া ধৰিব আৰু, এতিয়া ধৰি আছে ৰাইজে, আমিও ধৰিমগৈ এতিয়া তাতে। সেইটো মোৰ লগৰটো, সি পূৰা একদম জগ এটা লৈ আহিছে আজি, সি বোলে মাছ একদম পূৰা ধৰি পেলাই মানুহে নেদেখাকৈ আকৌ সি কেইটামানলৈ ঘৰলৈ লৈ আহিব বোলে, সি মোক পূৰা কৈ আছে একদম মাছ ধৰিম বোলে গায়ে ধৰি একদম কেইটামান বোলে সি একে থৈ দিব বোলে একদম। সি এতিয়া মোক কৈছে ক'ত ভিডিঅ' কৰি আছ বুলি কৈছে, বোলে হ'ব দে। এই জগটোতে এক জগ লৈ আহিবি যা, পানী হোৱা জগ লৈ আহিবি, বহিলি মাছ ধৰিব লাগিব জলদি। এয়া মাছৰ ভাগৰ গাত দাদা পোৱা গাঁত খানি আছে ন? গাঁত খানি আছো ইয়াতে মানে মাছ থব লাগিব ইয়াতে। হাজিৰা হাজিৰা ঠিকে আছে দিয়ক, হাজিৰা ঠিকে আছে দিয়ক, মই দেৰি হ'ল আৰু। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সমাপ্ত কৰিলোঁ।